হেল্ল' গাইজ, নতুন ভিডিঅ' এটালৈ আকৌ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত দেখিবলৈ পাব কাঠফুলাৰ খেতি কৰিছিলোঁ, মানে ৱাইফৰ লগত। একচুৱেলি কাঠফুলাটো দুয়ো আলোচনা কৰিলোঁ, ইয়াতে খাবলৈ নাপায়। মই য'ত থাকোঁ মানে ধেমাজি ইয়াতে, তো বজাৰত গ'লে বিচাৰো নাপায়। তো ঘৰত গৈ এনেকৈ বীজ আনিছোঁ, তো আনি কিনি ইয়াতে ধান খেৰৰ মানে কি সহজতে পোৱা ব্যৱস্থা হৈছিলে। তাৰপিছত সেনেকৈ আনি গোটেইখিনি ৰেডি কৰি এনেকৈ বনালোঁ। এতিয়া সেই গোটেইখিনি বস্তু কেনেকৈ কি কৰিলোঁ এই ভিডিঅ'টোত আগবঢ়াইছোঁ। চাব, যদি ভাল লাগে লাইক কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চিনি পাইছে নহয় কি? এতিয়া ইয়াতে এনেকৈ লৈ এনেকৈ হাতেৰে ধৰি এনেকৈ কুটিব লাগিব। বহুতে সুধি আছে এই খেৰটো কি কৰিম, তো লাষ্টত গম পাব, চাই থাকক। এয়া 20 দিন হ'ব আৰু 19 দিন হ'ল। এনেকুৱা আহিছিলে বগা। এতিয়া ওপৰত হেংগিং কৰি দিম আৰু কেইদিনমান পিছত আকৌ দেখুৱাম কেনেকুৱা হয়। কথা এইটো দেখিছেনে, এইবিলাক সৰু সূতা মানে এনেকুৱা আছে, এইবিলাক ওলাই দিব লাগে। মই নাজানো একচুৱেলি, এইবিলাক মিছেছৰহে কাম। মই ভিডিঅ'য়ে বনাইছোঁ, তো এইটো সেইকাৰণে দেখাই দিলোঁ। এতিয়া এনেকৈ হেংগিং কৰা হৈছে, বুজি পাইছে? এইটো মাছৰুমৰ খেতি কৰিছোঁ বাৰু, দেখা যাওক কেনেকুৱা হয় পিছলৈ। তোলাই বিচাৰিব না। এয়া আজি 27 দিন হ'ল, এইখিনি ওলাইছে। কেনে এয়া দেখিছেনে, আজি 34 ডেইজ হ'ল এই মাছৰুমৰ খেতি। মই ধন্যবাদ দিব লাগিব এইখিনি সময়তে মিছেছক, কাৰণ মই খাই ভাল পাওঁ। মই ধেমাজি ডিষ্ট্ৰিক্টত এইটো বিচাৰোঁ, মানে কি টাউনত মাৰ্কেটত গ'লে নেপাওঁ, ঘৰত গ'লে খাওঁ, খাই খুবেই ভাল পাওঁ। তো তাই তেনেকৈ মাথা মাৰি এইবিলাক চব বস্তু মই হেল্প কৰি দিছোঁ, কিন্তু তাইৰ কাৰণে খাব পাইছোঁ আৰু আজি ক'ব লাগিব। খুব ধুনীয়া হৈছে। এতিয়া ছিঙিম মই। এয়া এতিয়া ছিঙিব ওলাইছোঁ। দেখিছেনে, মোক শিকাই দিছে মানে কেনেকৈ ছিঙিব লাগে। এনেকৈ ধৰি পকাই দিব দিছে। ঘট এটা ছিঙিলোঁ বাৰু। দুটা এইটো চবচে ডাঙৰ দেখিছে? দেখিছেনে? এয়া দেখিছেনে কিমান ধুনীয়া? ইয়াতকৈ যদি বেছি আৰু ডাঙৰ হ'ব দিওঁ, হালধীয়া হৈ যাব। হালধীয়া হ'লে আৰু খাবলৈ টাইট হৈ যাব। এতিয়া কুমলীয়া হৈ আছে, তো এইখিনি এতিয়া ছিঙিলোঁ জাষ্ট। এতিয়া যিহেতু অকলে আছোঁ, অকণমান খাম, বাকীখিনি ফ্ৰিজত থৈ দিম আৰু পৰিয়াল আহিলে সিহঁতৰ লগত একেলগে খাম বাৰু। তো এইখিনি আৰু বনোৱা ভিডিঅ'টো মই আগতে অলৰেডি বনাইছোঁৱেই, তো বনোৱা ভিডিঅ' নবনাওঁ আৰু। এই মাছৰুম খেতি ধুনীয়াকৈ হ'ল, ছাকচেছফুল। 34 ডেইজ হ'ল এতিয়ালৈকে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, ছাবস্ক্ৰাইব, কিবা মন্তব্য মানে কমেণ্ট কৰিব, তেতিয়া আৰু ভাল লাগিব। তো আজিলৈ এৰিছোঁ এতিয়া, বাই বাই।